হাততে 1 কেজি 7 কিলো আছে 700 নমস্কাৰ গুড মৰ্নিং গুড আফটাৰনুন গুড ইভিনিং আৰু স্বাগতম মোৰ ইউটিউব চেনেল জ্ঞানদীপ শৰ্মালৈ আৰু মই যোৱাকালি এখন চিনেমা চালোঁ তুফান আৰু এখন ইটাকেলি মই 2 বাৰ চালোঁ আৰু একবাৰ চাই আছোঁ আৰু চিনেমাখন চাই মজা লাগছে আৰু 1 মিনিট মই চিনেমাখনৰ দুটা শ্বট দেখাম সেই শ্বট দুটা চাই পিছত মই কৈ আছোঁ কথা চিনেমাৰে কথা কৈছিলোঁ তুফান আৰু আপোনালোকে যদি তুফানখন চলাই তেতিয়াহ'লে আপোনালোকে চাই ল'ব আৰু চিনেমাখনৰ মোৰ চবতকৈ বেছি ভাল লাগছে আপোনালোকৰ যোনটো মেইন এক্ট্ৰেছ মৃণাল ঠাকুৰ এক্টিং মোৰ মজা লাগছে আৰু বাকী আপোনালোকে চিনেমাখন চলাই তেতিয়াহ'লে আমাজন প্ৰাইমত যাই চাব আৰু এতিয়া মই কিবা অলপ বনাই খাওঁ ভোক লাগি আছে ৰাতিপুৱা আকৌ খনাই এতিয়া মই পাকঘৰত আহিলোঁ আৰু এতিয়া ৰাতিপুৱাৰ পৰা যিটো মই আকৌ খোৱা নাই এতিয়া অলপ কিবা খাৱাৰ মন গৈছিল আৰু ইও আহি পেলাক অলপ আগতে আহি পেলাই কিবা চেলেঞ্জ কৰে আৰু চেলেঞ্জ কৰিলে এতিয়া মই পঢ়া মানে কি চিৰাটো মানি থৈছোঁ আৰু চিৰাৰ পেলাই কিবা চেলেঞ্জ কৰে আৰু 1 কেজি চিৰা আমি লৈছোঁ আৰু 1 কেজি চিৰা আমি খাম আৰু চিৰাটো তুমি ভিজাই থৈ দিয়া আৰু বাকী আৰু অলপ আনিছিলোঁ আমি বাদাম আনিছিলোঁ বাদাম খেমথা বাদাম আৰু এতিয়া বাদামখিনি অলপ গৰম কৰিব লাগিব আৰু বাকী যোনটো পোহাৰ ৰেচিপি আছে পোহাৰ যোনটো ৰেচিপি সেইটো হেল্ডি ৰেচিপি আৰু পোহা মানে হ'ল চিৰা আৰু পানিছমেণ্টো আছে বহুত আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব আৰু যোনটো পোহা ৰেচিপি সেইটো হেল্ডি ৰেচিপি আৰু আপোনালোকে জিম টিম যায় তেতিয়াহ'লে আপোনালোকে প্ৰি ৱৰ্কআউটতো খাব পাৰে বা জিমৰ পৰা আহি পেলাইও আপোনালোকে পোহা ল'ব পাৰে আৰু মই এতিয়া পোহাটো কেনেকৈ বনাই আপোনালোকক দেখি আছোঁ তো এতিয়া ডাইৰেক্ট পোহা বনাই দেখি আছোঁ অলপ সময় ৰ'ব বাকী পোহাটো জিকে জানে চিৰাখিনি জিকাই লওক জিকাৰ পিছত ডাইৰেক্ট দেখি আছোঁ কিবা বোলে চিৰা তিৰা বনাব আজি চেলেঞ্জ ভালকৈ কৰিম একদম বেকগ্ৰাউণ্ড দি লৈছোঁ না আৰু বিস্কুটত থাক চাকছোঁ নেকি এটা টেমা উলিয়াই পেলাই ইমান ডাঙৰ বিস্কুট আছে আমাৰ তাতে এটা টেমা উলিয়াই পেলাই ধুনীয়াকৈ বহি গেলি হ'ল খাই থাকি হ'ল আৰু এতিয়া এতিয়া অলপ পেটটো গৰম হৈছে আৰু এতিয়া তেল দিম তেলো নাই অলপ যেতিয়া মানুহ তেল বেছি নিদিব একদম নৰ্মেল তেল দিলে হ'ল এতিয়া বেছি তেলৰ প্ৰয়োজন নাই বাছ 1 মিনিট তেল আচলতে তেল কমো আছে তো সেইকাৰণেও আৰু ৰেচিপিটোত তেল বেছি নালাগে 1 মিনিট তেল লাগে তেলটো ভালকৈ গৰম হৈ লওক বেছি গৰম হৈ গ'ল তো বহুত গৰম হৈছে আৰু এতিয়া তাতে পিঁয়াজখিনি দি দিম কাটি থোৱা পিঁয়াজ আছে এইটো কিবা হেৰি আনন্দ বনাই খোৱা আনন্দ কিন্তু তেনেকুৱা টাইপতেই হ'ব আৰু এতিয়া পিঁয়াজ দি দিলে জলকীয়া দিব পাৰে যদি খায় এইটোত গাখীৰ আছে তো গাখীৰ আছে আজি আপোনালোকৰ খবৰ পাতি কেনে আহিম এতিয়া হালধি দিব নালাগে ন চব দি লাগিব এতিয়া চিৰাখিনি দিব লাগিব চিৰা আপোনালোকে চিৰাখিনি ফ্ৰিজত নথলেও হ'ব আৰু ফ্ৰিজত যদি মই এনে থৈ দিলোঁ আৰু ফ্ৰিজত নথলেও হ'ব কথা নাই আৰু বাকী এনে চিৰাখিনি ধুই দিলেও হৈ গ'ল মই এনে ফ্ৰিজত থৈ দিছোঁ এতিয়া চিৰাখিনি দি দিলে হ'ল নিফিলিবাৰী ফ্ৰিজত নথলেও ইমান কথা নাই কিন্তু ফ্ৰিজত নথলেও হয় আৰু ফ্ৰিজত নথলেও ভাল আৰু ফ্ৰিজত থলে তাৰমানে অলপ মাখা হৈ যায় নিচিনা এমাহ পিঠা আহিছে কথা নাই বাৰু একদম মাথাটো খোলা যাব হ'লেও ফ্ৰিজত নথলি মই থৈ দিলোঁ আৰু অলপ বেছি দেৰি খাই গ'লোঁ অভাৰ কনফিডেঞ্চ মানুহ বহুত বেয়া এইটোৱেই কথা আকৌ নাই কিন্তু মই এতিয়া এটা কথাই লৈছোঁ এইটো হ'ব না হ'ব আৰু এতিয়া নিমখ দিব লাগিব নিমখ লগা নাই নমক থোৰা কাম स्वाद अनुसार নিমখ কেনেকৈ দিব লাগে জানো এনেকৈ
সঞ্জীৱ কাপুৰ অলছি ইয়াতে নিমখ অলপ দি দিলোঁ আৰু অলপমান চেনি বেছি নহয় আঠ কেজিমান দিব বেছি নিদিব চেনিও নামান আৰু যদি আপোনালোকে জিম যাই কিনে খাই তেতিয়াহ'লে চেনি মানে চেনি নিদিব তেতিয়া হয়নে নহয় চেনিটো নিদিলেও হয় কিন্তু চেনিটো দিলে এটা এক্সট্ৰা ফ্লেভাৰ হয় তাতে এতিয়া অলপমান হালধি আজি পানী চানিও দিব লাগে নেকি মই বনাই দিয়ক এইটো বস্তু আৰু হালধি তাৰপিছত যদি জিৰাৰ গুড়া দিয়ে জিৰাৰ গুড়া দিবা অলপমান দিব জিৰাৰ গুড়া বেছি নহয় টেষ্টৰ কাৰণে ভাজি এনেকৈ অলপ থাপলি মাৰি দিব লাগিব হাতত লাগি থকা সিহঁত গুড়া এখন কৰিব লাগিব না সেইটো জৰুৰী নিদিলেও কথা নাই নেমুৰ ৰস নেমুটো আঁতৰাই ৰাখিছোঁ বেছি দিয়ক ৰঙে নাই শক্তি প্ৰদৰ্শন কৰি খেলে নেমুৰ ৰস ওলোৱা হৈছে নেমুটো মস্ত ভাল বাকী ৰেচিপিটো একদম চিম্পল ৰেচিপি আপোনালোকে ঘৰত একবাৰ ট্ৰাই কৰি চাব আৰু খাই ভাল পাব আৰু এতিয়া আপোনালোকে এক্সট্ৰা চব্জি এড কৰিব পাৰে বিলাহী চিলাহী আপোনালোকে দিব পাৰে এক্সট্ৰা চব্জি হিচাপে আৰু বাকী এনেই যদি হেল্ডি হিচাপে খোৱা যায় তেতিয়াহ'লে ইনকৈ খাব পাৰে তেল অলপমান দি হ'লে আৰু বাকী পিঁয়াজ আৰু ইনকৈ আপোনালোকে খাব আৰু যদি অলপ এক্সট্ৰা ফ্লেভাৰ লাগে তেতিয়াহ'লে কেপচিকাম গাজৰ আৰু বিলাহী দিব পাৰে ইনকৈ খাই ভাল লাগে আৰু বাছ ৰেচিপিটো এইখিনি ইয়াতে অলপমান ভাজি থোৱা আছে আৰু ডাইৰেক্ট ফাইনেল ৰেচিপি হৈ যাব বাকী লগ হৈ আমাৰ ফুড চেলেঞ্জটো কমপ্লিট হ'ল আৰু এই কমপ্লিট কৰি পেলাই জাষ্ট কমপ্লিট হ'ল আৰু আপোনালোকে এই ফুড চেলেঞ্জটো অতি সোনকালে দেখা পাব আৰু কিজানি ধৰক মই শুক্ৰ শনিবাৰ মানে ফুড চেলেঞ্জটো আপলোড দি দিম আৰু বাকী ফুড চেলেঞ্জত কিছুমান শ্বট দেখি আছোঁ এই শ্বটমান দেখি দিম ফুড চেলেঞ্জৰ আৰু যাই আছোঁ ৰ'ব মোৰ এটা পাৰ্চেল আহিছে ৰ'ব পাৰ্চেলটো আনবক্সিং কৰি আছোঁ আৰু বাকী ফুড চেলেঞ্জৰ দুই এটা ক্লিপ আছে সেই ক্লিপটো আপোনালোকে চাই ল'ব আৰু সেইটো চাই পেলাই কেনে আহিছে সেইটো ভিডিঅ'ত জনাব এতিয়া নালাগে জনাবা সেইটো ভিডিঅ' যাব শনিবাৰে পাব আপোনালোকে সেইটো ভিডিঅ' শনি শুক্ৰবাৰৰ ভিতৰত মই আপলোড দি দিম আৰু বাকী এতিয়া আনবক্স কৰি আছোঁ মই পাৰ্চেলটো কি আহিছে মোৰ নেমু টেঙাৰ পাৰ্চেলটো মই কি আছে নাজানো কিন্তু পাৰ্চেলটো মায়ে অৰ্ডাৰ দিছিল আৰু শাৰী নেকি কিবা এটা হৈ যাওক এই তেনেকৈ নুখোলেতো আনবক্সিং মই এই ভালকৈ খোলা এওঁৰ আনবক্সিং কৰা ষ্টাইল চাগে আপুনি ফ্লিপকাৰ্টে ভাবছি কাক দিছিলোঁ বস্তু ফ্লিপকাৰ্টে কান্দিব আজি সঁচা কান্দিব ইমান ধুনীয়া পেকিং এটা এই চিডি দিলে আৰু এইটো অলপ ওজন জোখা মেচিন আৰু মই ভাবিছিলোঁ কিবা শাৰী চাৰী দিছে নেকি শাৰী দিব বুলি ভাবিছিলোঁ তাৰ ওজন জোখা মেচিন দিছে আৰু মোক দেখি পেলাই দিনক দিনে মই শকত হৈ যাই আছোঁ সেই দেখি পেলাই কিজনীটো অৰ্ডাৰ দিছে ঠিকেই আছে ওজনটো এতিয়া মই চাব লাগিছিল ওজনটো মই চাই পেলাই দেখি আছোঁ আপোনালোক কিমান আছে মোৰ ওজন তো এতিয়া মই ওজনটো চাম তো কিমান ওজন আছে আপোনালোকে দেখা পাব যি কিমান আছে 63 কিলো 64 কিলো হৈছে 64 কিলো হৈছে এতিয়া মোৰ ওজন 64 কিলো মোৰ 64 এইটো মোৰ ওজন নহয়তো
মোৰ ওজন নহয় আমাৰ ইয়াৰে ওজন হ'ল হীৰকত 65 কিলো হ'ব পাৰে নেকি মই পিছত কেতিয়াবা দেখাম মোৰ ওজন কিমান আছে জুখি পেলাই তো আজি আৰু নেট খাওঁ হাত দুখনৰ ওজন কিমান আছে হাততে 1 কেজি 7 কিলো আছে 700 গ্ৰাম হাততে 1 কিলো হাততে আজি মই ব্লগটো ঘৰতে বনালোঁ আৰু ব্লগটো কেনে আজি একবাৰ কৈ দিব চাই পেলাই আৰু আশা কৰোঁ ব্লগটো ভালেই হ'ব আৰু যদি ব্লগটো চাই ভাল লাগিছে তেতিয়া লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবখিনিও কৰি দিব আৰু বাকী মোৰ যোনটো ফুড চেলেঞ্জ আছে সেইটো তেওঁলোকে দেখা পাব আগতেও কৈছোঁ এতিয়াও কৈছোঁ আৰু বাকী কি হৈছে জানেনে সেইটোৱে আহকচোন আহকচোন চিৰা চিৰা খাই পেলাই পৰি আছে চিৰা খাইছি চিৰা মৎস্য বেছি আছে অলপমান লৈছে বাকী ঠিকে আছে আৰু লগ হৈছোঁ অতি সোনকালে এটা নতুন ব্লগত আৰু আপোনালোকে মৰমতে কৈ দি থাকিব মোক যিমান পাৰে মোকো দিব আকৌ দিব 100 বেছি মোক দিব আৰু মোৰ 35টা ছাবস্ক্ৰাইবাৰে হৈ আছে আজি অকণমান হৈ আছে 35টাই আপোনালোকে ভিডিঅ' চাই ছাবস্ক্ৰাইব নকৰে তো ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আৰু লগ হৈছোঁ অতি সোনকালে তো আজিলৈ মানে ধন্যবাদ